নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দ্য চেঞ্জলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত এনে এজন ব্যক্তিক পৰিচয় কৰাই দিব বিচাৰিছোঁ যিজন ব্যক্তিয়ে আজি কিছু বছৰৰ আগে ফায়াৰ সাৰ্ভিস ডিপাৰ্টমেণ্টৰ পৰা ডিআইজি হিচাপে অৱসৰ গ্ৰহণ কৰিছে। যিজন ব্যক্তিৰ বৰ্তমান বয়স 82 বছৰ। আজি কিছু বছৰ আগৰ পৰা তেখেতে চকুৰ অসুখত ভুগি আছে। চকুৰ ৰেটিনাত তেখেতৰ কিছু সমস্যা হৈছিল। ডক্টৰৰ ওচৰত গৈ ট্ৰিটমেণ্ট কৰি আছিল আৰু তেখেতৰ চকুত বেজিও দিয়া হৈছিল। কিন্তু আজি যোৱা কেইমাহমানৰ পৰা তেখেতে নিউট্ৰেলাইটৰ কিছুমান ফুড সাপ্লিমেণ্ট খাবলৈ আৰম্ভ কৰিলে। প্ৰায় 5 মাহমান ধৰি তেখেতে সেই বিশেষ ফুড সাপ্লিমেণ্ট কেইটা চকুৰ বাবে ফুড সাপ্লিমেণ্ট কেইটা গ্ৰহণ কৰি আছে। আৰু আজি আমি তেখেতৰ লগত কথা পাতিম যে সেই ফুড সাপ্লিমেণ্ট কেইটা গ্ৰহণ কৰি তেখেতে আজিৰ তাৰিখত কি অনুভৱ কৰিছে, তেখেতৰ চকুৰ কিবা ইম্প্ৰুভ হৈছে নেকি, তেখেতৰ চকুৰ দৃষ্টিশক্তিৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন আহিছে নেকি, এই সকলোখিনি আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু সেই ব্যক্তিজন হ'ল শিৱসাগৰ জিলাৰ শ্ৰীযুত সত্যেন মজিন্দৰ বৰুৱা ডাঙৰীয়া। আহকচোন আমি কিছু সময় তেখেতৰ লগত কথা পাতোঁ। খুৰা নমস্কাৰ। নিউট্ৰেলাইটৰ আপুনি মাল্টি কেৰোটিন চফ্ট জেল আৰু লিউটিন খাই আছে আপোনাৰ চকুৰ কাৰণে। সমীৰদা আহি পেলাই মোক সুধিছিলে চকুৰ কাৰণে কিবা ভিটামিন মিনাৰেলছ কিবা আছে নেকি, আৰু তেতিয়া মই আপোনাক মাল্টি কেৰোটিন আৰু লিউটিন খাবলৈ মই তেখেতক ছাজেষ্ট কৰিছিলোঁ। আৰু আপুনি যোৱা বহুত কেইমাহ ধৰি আপুনি খাই আছে। আৰু আপুনি বৰ্তমান আগতে আপোনাৰ চকুটোৰ প্ৰকৃততে প্ৰব্লেম কি হৈছিলে আৰু আজিৰ তাৰিখত আপুনি কেনেকুৱা অনুভৱ কৰিছে অকণমান আপুনি যদি আমাক কয় তেতিয়াহ'লে দৰ্শক ৰাইজ নিশ্চয় উপকৃত হ'ব। প্ৰথম অৱস্থাতে হৈছিলে কি মই চকুটো বাওঁ চকুটোৰ লেফ্ট আইটো যদি ৰাইট চাইড আইটো যদি ক্লোজ কৰি দিওঁ মই লেফ্ট আইৰে মানে ঘটনা একো দেখা নাপাওঁ। হয়, এটা ব্লেক গ্ল'ব এটা দেখা পাওঁ মাত্ৰ, তাৰ বাহিৰে একো দেখা নাপাওঁ। আৰু মানে ঘটনা হৈছে কি য'ত ফ'কাছ কৰোঁ সেই ফ'কাছৰ ছাইডবিলাকতো একো দেখা নাপাওঁ। ছাইডবিলাকো ব্লাৰ্ড হৈ থাকে, মানে ধোঁৱা হৈ থাকে, একো দেখা নাপাওঁ। কিন্তু চকুত মানে এমাহৰ মূৰে মূৰে গৈ পেলাই 3 দিন যোৰহাটত গৈ লৈ পেলাই ইঞ্জেকশ্যনো ল'লোঁ। এনে ডক্টৰে আপোনাক কি হৈছিল বুলি কৈছিলে? ডক্টৰে কৈছিলে যে আপোনাৰ ইণ্টাৰনেল ব্লিডিং আৰু এই ব্লাডৰ ড্ৰপটো ৰেটিনাৰ ওপৰতে পৰিলে, আৰু সেইকাৰণে আপোনাৰ ৰেটিনা যেতিয়া ব্লাডটো শুকাই গৈছে, শুকাই যোৱাৰ কাৰণে আপোনাৰ মানে ঘটনা হৈছে কি এইটো ভিতৰৰ ফালৰ পৰা যাতে ক্লিন হয় সেইটো কাৰণে ইঞ্জেকশ্যন প্ৰেছাইব কৰিলে। ইঞ্জেকশ্যন 3টা ইঞ্জেকশ্যন ল'লোঁ এমাহৰ মূৰে মূৰে এটাকে। ইঞ্জেকশ্যন লোৱাৰ পাছত মানে যেতিয়া 3টা ইঞ্জেকশ্যন কমপ্লিট হ'ল তেতিয়া ক'লে যে আপোনাৰ যিটো কোৰ্চটোতো কমপ্লিটেই হৈ গ'ল, কিন্তু এটা ঘটনা হৈছে আপোনাৰ চকুটো কমপ্লিটলি কিন্তু আপোনাৰ আগৰ যিটো ভিউ আছিলে, আগৰ যিটো চাইড আছিলে সেইটো ঘূৰি নাই। কাৰণ যিটো মানে ব্লিডিং হৈছিলে সেই ব্লাডটো মানে ৰেটিনাৰ ওপৰত পৰি পেলাই শুকাই গ'ল। এজ এ ৰিজাল্ট অফ ইট আপোনাৰ সেই স্পট থাকি যাব। এতিয়াৰ মাজতে মানে ঘটনা হৈছে কি মোৰ ল'ৰাটোৱে আৰু আপোনাৰ লগত কিবা কণ্টেক্ট কৰি পেলাই মোক কৈছে মেডিচিন দুটা এনেকৈ কিবা আপোনাক কৈছে খাব নেকি। মই বোলো খোৱাটো আপত্তি নাই। এতিয়া খোৱাৰ পিছত দেখিছোঁ যে এতিয়া মোক কোনোবা যদি কয় যে মেডিচিন আৰু খাব নালাগে হৈছে বুলি, মই ইয়াক এতিয়া কৈছোঁ যে ঘটনা হৈছে কি মোৰ চকুটোৰ বা মই সোঁ চকুটো এতিয়া বন্ধ কৰি দিলে বাওঁ চকুৰে সৈতে মই সকলোবিলাক অলমষ্ট ক্লিয়াৰ পাইছোঁ। আৰু আগৰ যিটো ব্লেক যিটো স্পট মানে কোলা গ্ল'বৰ নিচিনা আছিলে সেইটো এতিয়া মানে লাহে 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 মানে তাৰ মানে হেৰিটো ভিজিবিলিটি আহি গৈছে। আৰু ছাইডটোতো মানে ৰেটিনাৰ পইণ্টটোতে তেনেকুৱা হয়, ছাইডটো কিন্তু এতিয়া মোৰ বৰ ক্লিয়াৰ হৈ গৈছে। লাহে। আপুনি বেজি কেইটা লৈছিলে? বেজো 3টা লৈছে। এনে বেজি এটাৰ দাম কিমান মান আছিলে? 25,000 লৈছে। এটা 25,000 কে আছিলে। এতিয়া আপুনি এইটো 3 মাহমান আপুনি এই সাপ্লিমেণ্ট কেইটা 3 মাহমান হ'ল আপোনাৰ খোৱা? 3 মাহতকৈ অকণ বেছি হ'ল। 3 মাহতকৈ বেছি হ'ল। প্ৰায় 5 মাহ বুলি ক'ব পাৰি। এতিয়া আমি আশা কৰিছোঁ যে আপোনাৰ বাকী যিখিনি চকুটোত যিখিনি অসুবিধা আছে সেইখিনিও সোনকালে আঁতৰ হওক আৰু আপোনাৰ চকুটোৰ দৃষ্টিশক্তি আৰু ভাল হওক বুলি আমি ভাবিছোঁ। মই মানে ঘটনা হৈছে কি ঔষধকেইটাৰ ওপৰত মোৰ মানে বিশ্বাসটো ইমান বেছি বাঢ়ি গৈছে যে সিও এটা কাৰণ হ'ব পাৰে। মানে খুব সোনকালে মানে ঘটনা হৈছে কি মই মোৰ অৰিজিনেল ভিউটো লাহে 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 ঘূৰাই পাইছোঁ। নাই আচলতে আপুনি ঠিকেই কৈছে। আমি যিকোনো কাম যেতিয়া কৰোঁ বা আপুনি ঔষধ এইটো ফুড সাপ্লিমেণ্টখিনি আপুনি যেতিয়া খাইছে, যিহেতু আপুনি বিশ্বাসেৰে খাইছে, গতিকে বিশ্বাসেৰে খালে ভাল হোৱাৰ পাৰ্চেণ্টেজটো বেছি হৈ যায় বুলি কয়। আপোনাৰ ক্ষেত্ৰত মই সেইটোৱে ফিল কৰিছোঁ যে ঘটনা হৈছে কি
এতিয়া এতিয়া দেখোন মানে খাবৰ কাৰণে বেছি হেঁপাহে হৈছে কোনোবাই না বুলি ক'লে মই আপত্তি কৰিম হয় আপুনি আচলতে আপোনাক দিয়া হৈছে লিউটিনটো চকুৰ কাৰণে খুবেই প্ৰয়োজন আৰু দ্বিতীয়তে আপুনি খাই আছে মাল্টি কেৰোটিন যিটো কেৰোটিনাইট থাকে আৰু মাল্টি কেৰোটিন ইয়াত ভিটামিন এ আছে গতিকে ভিটামিন এ চকুৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আচলতে খুবেই উপকাৰী চকুৰ কাৰণে আৰু ইয়াত লাইকোপেন আছে যিটো চকুৰ কাৰণে সেইটো খুব প্ৰয়োজন গতিকে এইখিনিৰ কাৰণে হয়তো আপোনাৰ চকুটো লাহে লাহে ইম্প্ৰুভ হৈছে গতিকে খুব ভাল লাগিছে মোৰ বাবে ঘটনা আছে কি মই নিজে এনেকুৱা অৱস্থালৈ আহিছোঁ হয় যে আৰু অন্তত দুটামান ভাইল খোৱাৰ পিছত মানে যেন কমপ্লিটলি চকুটোৰ নিচিনা বা চকুটো হৈ যায় হয় না আমি আশা কৰিছোঁ ভাল হ'ব বাৰু বহুত ধন্যবাদ আপুনি এইখিনি সময় দিয়াৰ কাৰণে বৰুৱা ডাঙৰীয়াৰ কথাখিনি আপোনালোকে শুনিলে মোৰ যি সাধাৰণ জ্ঞানৰ পৰা মই এটা কথাই জানো যে আমাৰ চকুৰ যিখন ৰেটিনাৰ মাজভাগত মেকিউলা বুলি এটা অংশ থাকে যি মেকিউলা আমাৰ যি চেন্ট্ৰেল ভিজন আৰু হাই ভিজুৱেল একিউটিৰ কাৰণে ৰেছপন্সিবল কিন্তু বয়স বঢ়াৰ লগে লগে বিভিন্ন কাৰণত আমাৰ মেকিউলা ডিজেনাৰেট হ'বলৈ আৰম্ভ কৰে যাক ইংৰাজীত কোৱা হয় ARMD ডিজিজ মানে এজ ৰিলেটেড মেকিউলা ডিজেনাৰেশ্যন যদি মেকিউলাৰ সমস্যা আহি পৰে তাৰ লগে লগে আমাৰ দৃষ্টিশক্তি সম্বন্ধীয় যিবিলাক সমস্যা সেই সমস্যাবিলাকো গঢ়লৈ উঠে এখেতে বৰুৱা ডাঙৰীয়ে যিটো ফুড ছাপ্লিমেণ্ট গ্ৰহণ কৰি আছে বিলবেৰী উইথ লিউটিন এনে এবিধ ফুড ছাপ্লিমেণ্ট লিউটিন এনে এবিধ উপাদান হয় যি মেকিউলাক এণ্টিঅক্সিডেণ্ট প্ৰটেকশ্যন দিব পাৰে আল্ট্ৰাভায়োলেট ৰে কেমিকেল মিক্স ফুড ফিজিকেল বা মেণ্টেল ষ্ট্ৰেছ স্মোক বা জাংক ফুড ইত্যাদি বিভিন্ন কাৰণত আমাৰ শৰীৰত কিছুমান ফ্ৰী ৰেডিকেলছৰ সৃষ্টি হয় আৰু যেতিয়া আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলছৰ উৎপন্ন হয় ই আমাৰ শৰীৰৰ কোষবিলাকৰ ক্ষতিসাধন কৰে আৰু শৰীৰৰ কোষবিলাকৰ যদি ক্ষতিসাধন হয় তেনেহ'লে আমাৰ দেহত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে বৰুৱা ডাঙৰীয়ে আৰু এটা ফুড ছাপ্লিমেণ্ট গ্ৰহণ কৰি আছে সেইটো হ'ল মাল্টি কেৰোটিন ইয়াত কেৰোটিনাইট আছে যি য'ত থাকে ৰিচ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি যি কেৰোটিনাইট আমি সেউজীয়া অৰেঞ্জ আৰু হালধীয়া ৰঙৰ শাক পাচলি বা ফল মূলত আমি পাব পাৰোঁ গতিকে মাল্টি কেৰোটিন এনে এবিধ প্ৰডাক্ট হয় য'ত এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি আছে যি এণ্টিঅক্সিডেণ্টে আপোনাৰ শৰীৰৰ ফ্ৰী ৰেডিকেলছবোৰ নিউট্ৰেলাইজ কৰি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলাত সহায় কৰে লগতে চকুৰ ক্ষেত্ৰতো ই কাম দিয়ে আৰু ইয়াত আছে ভিটামিন এ যি চকুৰ কাৰণে অতি গুৰুত্বপূৰ্ণ তাৰ লগতে ইয়াত আছে লাইকোপেন সেইটো চকুৰ কাৰণে প্ৰয়োজনীয় অন্য এটা উপাদান আৰু ইয়াত কিছু পৰিমাণে মাৰিগোল্ডৰ পৰা আহৰণ কৰা লিউটিনো ইয়াত পোৱা যায় গতিকে এই দুইটা প্ৰডাক্ট আমাৰ যিটো ভিজন হেল্থ আমাৰ দৃষ্টিশক্তি সম্বন্ধীয় চকুৰ যি চকুৰ স্বাস্থ্যৰ কাৰণে এই দুইটা ফুড ছাপ্লিমেণ্ট অতি প্ৰয়োজন গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতেই শেষ কৰিছোঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ